নমস্কাৰ বন্ধুসকল, মই এই ভিডিঅ'টো বিশেষ এটা কাৰণৰ কাৰণে বনালোঁ। আপোনালোকে চাব ভিডিঅ'টো কেনে পালে, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া এই বৰষুণৰ কাৰণে ৰখি আছোঁ। মই মঙলদৈত গৈছিলোঁ। মঙলদৈৰ পৰা আহি থাকোঁতে এই ৰাস্তাৰ মাজত ট্ৰেক্টৰবোৰৰ কাৰণে এনেকুৱা অসুবিধা হৈছে। আপোনালোকে সকলোৱে সাৱধান হ'ব। যদি কোনোবা ক'ৰবালৈ গৈ আছে তাত বাইক চলাই, আপোনালোকে বাইকত যাওঁতে ভালদৰে আপোনালোকে সাৱধান হৈ যাব। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। ইয়াতে ট্ৰেক্টৰবোৰ পথাৰৰ পৰা যেতিয়া ৰাস্তাত উঠি দিছে, এই উঠা জেগাটোত ৰাস্তাত উঠা জেগাটোত বহুত মাটি পৰি গৈছে। মাটি পৰাৰ কাৰণে ইয়াতে বোকা হৈ গৈছে, আৰু বোকা হোৱাৰ ফলত আপোনালোকৰ কি হৈছে, বাইকখন ওপৰেদি যোৱাৰ লগে লগে চিলিক কাটি একদম ৰাস্তাৰ গৰাত পৰিছে। কোনোবা মই বহুত কেইজনক উঠাই দিলোঁ। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টোত চাব। আৰু পাৰাকলৈকে মই চেষ্টা কৰি আছোঁ। ময়ো বৰষুণত ভিজি ইয়াতে ৰখি আছোঁ। বহুতক সাৱধান কৰি দিছোঁ যে আপোনালোকৰ দুৰ্ঘটনা হ'ব নালাগে, লাহে লাহে যোৱা। কিন্তু উপায় নাই, এয়া ট্ৰেক্টৰৰ মালিকে টকা ঘটিছে ক'বলৈ আমাৰ ক'লেওনো কি হ'ব। আজিকালি যাক কয় তাকে বেয়া হয়। বেয়া হোৱাৰ ভাল পোৱাৰ কথা নাই। আপোনালোকৰ ৰাইজৰ সহায় সুবিধাৰ বা ৰাইজৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাব ভিডিঅ'টো। এইখিনি জেগাত মই আহি মঙলদৈৰ পৰা আহি এইটো জেগাত ৰ'ব লগা হ'ল, যিহেতু বৰষুণ দিছে। আপোনালোকে দেখিছে ইয়াত পানী পৰি আছে। অলপমান গধূলিও হৈছে অলৰেডি, গধূলি হৈছে। এইটোৰ কাৰণে বতৰটো একদম আন্ধাৰ মুন্ধাৰ হৈ গ'লতো, গধূলি যেন লাগিছে। মই এই দোকান এখনৰ ওপৰত খাৰা হৈ লৈছোঁ। লৈ উঠি যিমান বাইক চলাই গৈ আছে মানুহক মই ছিগনেল দি ৰখাই মানুহক সাৱধান কৰি দি আছোঁ যে আপোনালোকে লাহে লাহে যোৱা, নহ'লে ইয়াতে চিলিক কাটি বহুত মানুহ পৰি গৈছে বা আঁঠুত দুখ পাইছে, হাতত দুখ পাইছে। যিয়ে নহওক আপোনালোকে চাওক। মই ভিডিঅ'টো বৰষুণ যাক পাৰিলে মই ৰাস্তাটো মই অলপমান চাফা কৰি দিয়াৰ চেষ্টা কৰিম। তেনেকৈ মই বহুত মানুহক দেখুৱাই আছোঁ বা কৈ আছোঁ, ৰখাই বস্তুটো ভিডিঅ'টোৰ কাৰণে বা এই জেগাটো এইটো আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন, মই ইয়াতে অলপমান আগত আছোঁ দোকান এখনৰ ওপৰত, বাৰাণ্ডাত। এই দোকানখনৰ বাৰাণ্ডাতে মানুহবিলাকক কৈ দিছোঁ যে এই জেগাটোত লাহে লাহে যাব, কাৰণ ট্ৰেক্টৰে বেয়া কৰি থৈ গৈছে। পাব্লিকৰ হাৰাশাস্তি হৈ গৈছে ট্ৰেক্টৰৰ কাৰণে। কি ক'ম, উপায় নোহোৱা হৈ গৈছে। আৰু এই গাড়ী দেখিছেনে আপোনালোকে? কোনফালে গাড়ী, ক'ৰ গাড়ী কোনফালে গৈছে। ইয়াতে বহুত মাইকী মানুহ, বহুত ছোৱালী মানুহ ইয়াতে চিলিক কাটি পৰি গৈছে। সেইকাৰণে মই অসম চৰকাৰক বা পুলিচ প্ৰশাসনক এই ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ যে বস্তুটো আপোনালোকে চাওক। এই মানুহজনে গম নাপোৱাকৈ জোৰত গুচি গৈছে, যোৱাৰ ফলত এই বাইকখন তেৰা বেকা হৈ গুচি যায় বা চিলিক কাটি একদম বহুত দূৰত পৰি যায়। বেলেগ একো নাই, মানুহগিলা ৰাইজৰহে অসুবিধা হৈছে। ট্ৰেক্টৰৰ টকা ঘটি লৈছে বা ক'বলৈ কিনো আছে, ক'বলৈও জগৰ আজিকালি। যিহেতু মই ক'ব লাগিব, উপায় নাই। ৰাইজৰ কাৰণে এতিয়া কিমান জোৰে বৰষুণ দি আছে আপোনালোকে চাওক। মই ইয়াতে বৰষুণত ৰখি আছোঁ। যিখিনি পাইছোঁ মই চিঞৰি মানুহবিলাকক ছিগনেল দি এই বাইকখন আপোনালোকে চাই আছে নহয়, বাইকখন কেনেকৈ গৈ আছে তেৰা বেকা কৰি ফেলে। উপায় নাই, মই যিখিনি পাৰিছোঁ চিঞৰি কৈ আছোঁ যে আপোনালোকে লাহে লাহে যোৱা। কাৰণ মই দুই জেগাত চিলিক খাই আহিছোঁ মঙলদৈৰ পৰা আহি থাকোঁতে। য'তে যাম তাতে ট্ৰেক্টৰে উঠি ৰাস্তাবোৰ শেষ কৰি দিছে। ট্ৰেক্টৰে ধৰি বাইক চলাব নোৱাৰা হৈ গৈছে। আপোনালোকে চাওকচোন, কি ক'ম কি নক'ম। মানুহ ক'লে য'ত লাগি যায়, নক'লে ভাল হৈ আমাৰ ৰাইজৰ অসুবিধা কৰি লাভ নাই নহয়। পাব্লিকৰ যিহেতু ৰাস্তাটো পাব্লিকে ধুনীয়াকৈ চলা ফুৰা কৰাৰ সুবিধা পাব লাগিব। ইয়াতে ট্ৰেক্টৰে হওক, JCB হওক খান্দি গাঁৱৰ ৰাস্তাবোৰৰ ওপৰেৰে একদম ৰাস্তাও বেয়া কৰিছে, লগতে পিছালো কৰি থৈ গৈছে। বোকাৰ ধৰি অহা যোৱা কৰিব নোৱাৰা হৈ গৈছে। কি ক'ম আৰু। এতিয়া মই মোটামুটি 20 মিনিটমান ৰখি দিলোঁ। ইয়াতে যিখিনি মই যাব লগা আছিল বহুত দূৰত, বাইহাটা চাৰিআলি ফালে যাব লাগিব। যিহেতু মই এই জেগাটো বেয়া দেখা পাই মই ৰখি দিলোঁ। মই পাৰিলে বৰষুণ যাক এৰিলে চাওঁ, কিবা এটা কৰিব পাৰোঁ যদি চেষ্টা কৰি চাই লওঁ। আপোনালোকেও চাই থাকক। আপোনালোকেও চাই থাকক। এইয়া ৰাস্তাটোত আপোনালোকে চাওকচোন, এইবিলাক ৰাইজৰ কিমান অসুবিধা হৈছে। আপোনাৰ নিজে চিন্তা কৰক। ক'ৰ মানুহ ক'লৈ যাব আহিছে, কি দৰকাৰত আহিছে, আপোনালোকে নিজে চিন্তা কৰক, নিজে চাওক কি কৰা উচিত। আৰু প্ৰশাসনকো মই মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ যাতে আপোনালোকে ট্ৰেক্টৰবোৰৰ মালিকক মাটি কাটক, আমাৰ আপত্তি নাই। ৰাস্তাও বনাব লাগিব, মাটিও কাটিব লাগিব, সকলোৰো চাৰিওফালে হ'ব লাগিব। যিহেতু
আপোনালোকে ৰাস্তাটো যোৱাৰ পৰত অলপমান ভালকৈ চাফা কৰি থৈ গুচি গ'লে হ'ল কাৰণ যিখিনি দি গাড়ী ট্ৰেক্টৰবোৰ উঠে সেইখিনি জেগাত বা সেই লিডটোৰ মুখত বাইক এখন গ'লে এক্সিডেণ্ট হোৱাৰ বহুত চান্স। এই আপোনালোকে চাওকচোন, এই গাড়ীখন আহিলে কাটিবৰ উপায় নাই বা চান্স নাই, কি ক'ম আৰু। এইকাৰণে এতিয়া ট্ৰেক্টৰবোৰ ধৰি থকা শুনিছোঁ, আপোনালোকে ট্ৰেক্টৰবোৰক সাৱধান কৰি দিলে আমি ভাল পাম বা ৰাইজে ভাল পাব। এতিয়া মই আহি আছোঁ, এই দোকানখনৰ ওচৰৰ পৰা আহিলোঁ, আপোনালোকক দেখালোঁ। মই হাফ পেণ্ট পিন্ধি ল'লোঁ, মোৰ বেগত যিহেতু পেণ্ট এটা আছিল খুলি ল'লোঁ। এইয়া বোকা, মই লাৰি দেখুৱাই দিছোঁ আপোনালোকক চাওকচোন, কিমান ডাঠ হৈ বোকা পৰি গৈছে। ইয়াতে বাইক ওপৰেদি গ'লে চিলিক কাটি বহুত দূৰত পৰি যায়। পৰে নহয় মানুহজন, ময়ে যে এতিয়া যাব গৈ আছোঁ চাৰিআলিত, ইয়াতে মোৰ হাত ভৰি ভাঙি গ'লে মই চাৰিআলি কেনেকৈ পাম? নগ'লেও নহ'ব, যাব লাগিলেও বিপদ, নগ'লেও বিপদ। এই চাওকচোন কিমান মাটি পৰি গৈছে, কিমান ডাঠ হৈ গৈছে। এনেকৈ ট্ৰেক্টৰে হওক বা PWৰ মানুহে হওক, সকলোৱে চাব লাগিব বস্তুটো। এই গাঁৱৰ মানুহ দুই এজনে আহি সহায় কৰি আছে বা মানুহখিনিক কৈ আছে যে এইখিনি লাহে লাহে যাব। এতিয়া যেতিয়া কথাটো হ'ল ৰাস্তাটো বনাই আছে, আমিও মানা কৰি, যিখিনি আমাৰ ঘৰৰ ওচৰৰ মানুহ বা ওচৰৰ ট্ৰেক্টৰ আমি মানা কৰি দিছোঁ অলৰেডি। ভাইহঁত সকলোৱে মিলা মিলিকৈ চলিব লাগিব, সকলোৰে সকলোৰে ৰাস্তাটো ভালে থাকিলে সকলোৰে কাৰণে সুবিধা হয়। মোৰ এৰিয়াটোত মই যিখিনি মোৰ ঘৰৰ ওচৰে পাঁজৰে মই অলৰেডি কৰিয়ে দিছোঁ, কি ক'ম আৰু। এতিয়াতো বহুত দূৰত মই আহি আছোঁ, আহি থাকোঁতে এনেকুৱা জেগাত 3 বা 4 বাৰ মই চিলি গৈছে, মোৰ লগৰ দুই এজন পৰিছে ইয়াতে। এই জেগাটো আপোনালোক দেখুৱাই থকা জেগাটোৰ মই ইয়াতে 3জন মানুহ পৰিছে অলৰেডি। কিন্তু ময়ো আহি আছোঁ ইফালে। মই ভিডিঅ'টো তেতিয়া বনোৱা নাছিলোঁ, যেতিয়া মই চালোঁ বহুত মানুহৰ অসুবিধা হৈছে, তেতিয়াহে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো দেখুৱালোঁ। পুলিচ প্ৰশাসনে চাব আৰু ৰাইজেও আপোনালোকে আলোচনা কৰি এই জেগাটো অলপমান চাফা কৰি দিব বা পাৰিলে ট্ৰেক্টৰৰ মালিকক ক'ব, কি ক'ম আৰু। এতিয়া মই এই ৰখি থাকি গধূলিলৈকে ৰখি আছোঁ। এই লাইট জ্বলিছে, আপোনালোকে চাই আছে। এই লাইটৰ পোহৰত মই ৰখিয়ে আছোঁ কাৰণ মোৰ বেয়া লাগে। যিহেতু মই এই গধূলি হৈছে, মই ঘৰৰ ইয়াৰে ওচৰৰে মানুহ এজনৰ তাৰ কোদাল এখন লৈ আহিলোঁ, আনি এই কোদালখনেদি মই চাফা কৰি আছোঁ অলপমান। যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰি গৈছোঁ বা চাফা কৰি দি থৈ গৈছোঁ, উপায় নাই। বেয়া লাগে, সকলোৰে যাতে বিপদ নহয়, অসুবিধা নহয়, সেইকাৰণে মই ৰাস্তাটো অলপমান কোদাল এখন আনি মই নিজেই যিখিনি মাটি বেছি ডাঠ হৈছে বা বাইকখন গ'লে বেছি চিলি গৈ, এই চাওকচোন আপোনালোকে, বাইক এখন যাব নোৱাৰে কি অৱস্থা। এই ৰাস্তাটো মই পাৰাক লাগি চাফা কৰি দি থৈ ইয়াৰ পৰা মই হাত ভৰি ধুই যাম আৰু মই চাৰিআলিলৈ গুচি যাম। চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। আকৌ এবাৰ কৈছোঁ, মোৰ ভিডিঅ'টো সকলোৱে চাব, লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈও আশীৰ্বাদ থাকিল, মোকো আপোনালোকে আশীৰ্বাদ দিব। থেংক ইউ। মই দীঘলীয়া নকৰোঁ, যিহেতু মই কামখিনি কৰি থৈ গুচি যাম। থেংক ইউ।